নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আসাম এক্সাম টিপছ এণ্ড ট্ৰিক্সৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই শিক্ষামন্ত্ৰীয়ে DLED সংক্ৰান্তত কৈ যোৱা কিছু কথা আপোনালোকক শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ শেহতীয়া ইনফৰ্মেশ্যন পাবলৈ আমাৰ চেনেল আসাম এক্সাম টিপছ এণ্ড ট্ৰিক্সক ছাবস্ক্ৰাইব কৰিব পাৰে। আহকচোন আমি শিক্ষামন্ত্ৰীয়ে কি ক'লে শুনো আহোঁ। আমাক সিদিনাখন যিসকল মানে বিভিন্ন ষ্টেটুটৰী বডিৰ লোক আহিছিলে, NCTৰ লোকসকল, NCTৰ চেয়াৰমেনকে আদি কৰি অন্যান্য বিষয়াসকল বা তেওঁলোকৰ দায়িত্বপ্ৰাপ্ত ব্যক্তিসকল আহিছিলে, এটা বস্তু স্পষ্ট হৈছে, মাজত এটা কথা চলি আছে, DLEDটো উঠি যাব। তো এতিয়া সেই প্ৰফেশ্যনেল কোৱালিফিকেশ্যনটো ৰিকুইজিট কোৱালিফিকেশ্যন, কিন্তু কোৱা হৈছে DLED উঠি যাব। কেতিয়াৰ পৰা উঠি যাব? DLED উঠি যাব 2030 চনৰ পাছত আৰু DLED ডিগ্ৰীটো নাথাকে। গতিকে 2030 চনলৈকে যিহেতু আমাৰ সময়সীমা আছে, আমি অনুমতি লাভ কৰিম যে 2026 বা 27ত লাষ্ট বেটছ অফ DLED কেণ্ডিডেটৰ এডমিশ্যন আমাৰ ডায়েটবিলাক বা অন্য অনুষ্ঠানত হ'ব। যাতে 26-27ত সোমাই পাছ কৰি তেওঁলোকে 30ৰ ভিতৰত যিখিনি ৰিক্ৰুইটমেণ্ট হয় সেইখিনি পাব, কিন্তু 30ৰ পাছত আৰু DLED নাথাকে। তো 30ৰ পাছত যিসকল হ'ব তেওঁলোক BEd হ'ব লাগিব, ইণ্টিগ্ৰেটেড BEd কোৰ্চ পাছ কৰা হ'ব লাগিব। গতিকে শিক্ষকৰ মানদণ্ডটো বা ইয়াৰ যিটো প্ৰফেশ্যনেল ষ্টেণ্ডাৰ্ড হ'ব, সেই ষ্টেণ্ডাৰ্ডটো আহি থকা দিনবিলাকত বহুত উন্নত